নমস্কাৰ বহুতো গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে মই মানসী আপোনাক স্বাগতম জনাইছো পুৱাৰ বাতৰিলৈ বাতৰিবোৰ আৰম্ভ কৰাৰ আগতে আপোনাক জনাব বিচাৰিছো যদি এতিয়ালৈকে বাডিজ লাইভ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব কিছুমান গুৰুত্বপূৰ্ণ বাতৰিৰ লগতে নতুন আপডেটৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিছো প্ৰথমটো বাতৰিৰ পৰা ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰী ৰূপে আজি শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছৰে পৰা নতুন মন্ত্ৰীসভা গঠনক লৈ আৰম্ভ কৰিছে কুচকাৱাজ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন থাকিব তাক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে ৰাইজৰ মাজত সোণোৱাল চৰকাৰত মন্ত্ৰী হৈ থকা কোনে নতুন মন্ত্ৰী সভাৰ পৰা বাহিৰ হ'ব আৰু কোনে বিধায়কৰ আসন সলনি কৰিব ইয়াকে লৈ ছ'চিয়েল মিডিয়াতো তুমুল চৰ্চা চলিছে শ্ৰীলংকাৰ ভ্ৰমণলৈ নাযায় ভাৰতৰ দুই মুখ্য বেটিং স্তম্ভ বিৰাট কোহলি আৰু ৰোহিত শৰ্মা ভাৰতীয় দলটোৱে শীৰ্ষ খেলুৱৈ অবিহনে জুলাইত সীমিত অভাৰৰ শৃংখলাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিব অধিনায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰে ডাঙৰ খেলুৱৈসকল এই ভ্ৰমণৰ অংশ নহ'ব এই মন্তব্য সৌৰভ গাংগুলীৰ শুৱালকুছিৰ শ্ৰী ঈশ্বৰ হাতীসত্ৰত নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ সকলোকে সুস্বাস্থ্য শান্তি সমৃদ্ধি তথা সৰ্বাংগীন কল্যাণৰ বাবে প্ৰাৰ্থনা জনালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতে নতুন মুখ্যমন্ত্ৰীজনে দৰ্শন কৰিব দৌল গোবিন্দ মন্দিৰ আৰু তাৰ পাছতে মা কামাখ্যা ৰাশিক গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীজনে বিগত 24 ঘণ্টাত অসমত কৰোনাৰ পৰা সুস্থ হৈ উঠিল 4 সহস্ৰাধিক লোক দেওবাৰৰ দিনটোত যেন অসমৰ ৰাইজে কিছু পৰিমাণে হ'লেও দেখিছে আশাৰ বতৰা কিয়নো উক্ত দিনটোত আক্ৰান্ত লোকৰ সংখ্যাক চেৰ পেলাইছে সুস্থ হোৱা লোকৰ সংখ্যাই বিগত 24 ঘণ্টাত ৰাজ্যখনত 37,135 জন লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল ইয়াৰে আক্ৰান্ত হয় 3,299 জন দিনটোত আক্ৰান্তৰ হাৰ হৈছে 9.13%। আনহাতে দেওবাৰে মৃত্যু হৈছে 48 জন লোকৰ ইয়াৰ বিপৰীতে 24 ঘণ্টাত সুস্থ হৈ ঘৰলৈ উভতিছে 4,045 জন লোক সম্প্ৰতি ৰাজ্যত এক্টিভ কেছৰ সংখ্যা প্ৰায় 36,000 অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিব পাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্বাচিত বিধায়কসকললৈও বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ আহ্বান ভাষণ প্ৰসংগত তেওঁ কয় যে দেশ ৰজাৰ বাবে নহয় ৰজা দেশৰ বাবে অনাগত সময়ত হিমন্ত বিশ্ব শৰ্মাক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰাৰ লগতে অসমক সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়াৰ বাবে একেলগে কাম কৰি যাব বুলি জনায় সৰ্বানন্দ সোণোৱালে যদি বাতৰিবোৰ শুনি আপোনাৰ ভাল লাগিছে আৰু আগলৈ এনেকুৱা বাতৰিৰ লগতে কিছুমান নজনা কথা শুনি থাকিব বিচাৰে তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰক বাডিজ লাইভ নামৰ এই ইউটিউব চেনেলটো লগতে আমাক ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে ইনষ্টাগ্ৰাম লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আজিলৈ ইমানখিনিতে সামৰিছোঁ অহা কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সায়নাৰা